SSCGD new vacancy new recruitment 2024-25 so finally যেহেতু আজি আমাৰ 27 আগষ্ট 2024 হয় আজিৰ পৰা আমাৰ SSCGD new vacancy new recruitment 2024-25 64,000 plus vacancy মুকলি কৰি দিয়া হ'ব বা অনলাইন এপ্লাই আৰম্ভ হ'ব যেহেতু আমাৰ ক্যালেন্ডাৰ মুকলি কৰি দিয়া আছে ক্যালেন্ডাৰত স্পষ্টভাৱে লিখা আছে আজি যেহেতু আমাৰ 27 আগষ্ট 2024 হয় আজিৰ পৰা আমাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব এন্ড আমাৰ 5 অক্টোবৰ 2024 লৈকে আমি অনলাইন এপ্লাই কৰিব পাৰিম এতিয়া কথাটো আইগল যেটো বহুতে ভিডিও বনাই আছে বা বহুতে কৈ আছে সো আজিৰ পৰা আমাৰ অলৰেডি অনলাইন এপ্লাই আৰম্ভ হৈছে সো অনলাইন এপ্লাই আৰম্ভ হৈছে না নাই যদি আমাৰ অনলাইন এপ্লাই আৰম্ভ হৈছে তেনেহলে আমাৰ অফিচিয়াল নোটিছ এতিয়াও কিয় দিয়া নাই আমি এপ্লাই কৰিব পাৰিম নে নাই এক্স ৰিলেকশন কিমান দিয়া হৈছে এক্স লিমিট কিমান দিয়া হৈছে আমি কোড চাম কেনে কৈ চাম ডাইৰেক্ট এপ্লাই লিংক মুকলি কৰি দিয়া হ'বনে নহয় কেতিয়া মুকলি কৰি দিয়া নহয় ফাৰ্স্ট টাইম আমাৰ ফুল নোটিছ মুকলি কৰি দিয়া হ'ব তাৰ পিছত আমাৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব তাতে যেহেতু আমাৰ গাইডলাইন থাকিব সো আমি এপ্লাই কৰিব পাৰিম নে নাই লগতে কিমান বয়সৰ পৰা কিমান বয়লৈকে ধৰি দিয়া হ'ব আৰু লগতে কিমান ভ্যাকেন্সি সব আমি এই ভিডিওত সকলোখিনি তথ্য কথা পাতিম যদি আপোনালোকে অপেক্ষা কৰি আছে যে মই 2024-25 চনৰ SSCGD অনলাইন এপ্লাই কৰিম তেনেহলে আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আৰু আপোনালোকে যদি আমাৰ চেনেলটিত নতুন বাগানে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট এন্ড সাবস্ক্ৰাইব কৰিব না এতিয়া সব বন্ধু-বান্ধৱ বিগল সো ফাইনালি যেহেতু আমাৰ বহুত দিন মান আগতে আমাৰ SSC ফালৰ পৰা ক্যালেন্ডাৰ মুকলি কৰি দিয়া হয় আৰু হেই ক্যালেন্ডাৰখনত যেহেতু আমাৰ লিখা আছিল যে 27 আগষ্ট টু হেইফালে আমাৰ 5 অক্টোবৰ 2024 চনৰ ভিতৰত আমাৰ SSCGD নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2024-25 ৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব আজি যেহেতু আমাৰ 27 আগষ্ট 2024 হয় সো এতিয়ালৈকে আমাৰ লিংক এক্টিভ কৰি দিয়া নাই যেটো বহুতে কৈ আছে আমাৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু এতিয়ালৈকে লিংক এক্টিভ কৰি দিয়া নাই এতিয়ালৈকে আমাৰ অনলাইন এপ্লাই আৰম্ভ হোৱা নাই মই এতিয়া জাস্ট চেক কৰিলো লগতে আমাৰ অফিচিয়েল নোটিছ মুকলি কৰি দিয়া নাই এতিয়া কথাটো আই গলছো আমাৰ এক্স ৰিলেকশনটো কিমান দিব পাৰে সব বন্ধু-বান্ধৱ বিকল যেহেতু আমি ইয়াতে শৰ্টকাট কথা পাতিম ঠিক আছে বেছি দীঘলীয়া নকৰিম শৰ্টকাট কথা পাতিম সব সকলোৱে ক'ব পাৰে যে আজিৰ পৰা আমাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব যেহেতু আমাৰ SSC অফিচিয়েল ওয়েবসাইটত ক্যালেন্ডাৰত স্পষ্টভাৱে লিখা আছে যে আজিৰ পৰা আমাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু এটো পিছু হ'ব পাৰে যেহেতু যিখন আমাৰ ক্যালেন্ডাৰ মুকলি কৰি দিয়া হৈছে এটো আমাৰ টেন্টেটিভ ক্যালেন্ডাৰ হে হয় তাতে এটা ধৰি দিয়া হৈছে যে এইটোৰ পিছত এইটো ভ্যাকেন্সি আহিব এইটোৰ পিছত এইটো ভ্যাকেন্সি আহিব সো এইটো আমাৰ এটা টেন্টেটিভ ক্যালেন্ডাৰ হে হয় এটো পিছু হ'ব পাৰে আকৌ আজিৰ ভিতৰত মানে আজি দিনৰ ভিতৰত নহলে আমাৰ ৰাতিৰ ভিতৰত হলেও 100% নোটিছ মুকলি কৰি দিয়া হ'ব যে আজিৰ ভিতৰত আপোনালোকৰ এপ্লাইটো নহব বা কালিৰ পৰা এপ্লাইটো আৰম্ভ হ'ব বা ফুল নোটিছখন মুকলি কৰি দিয়া হ'ব যে আজি ৰাতিৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে বা ফাইনালি হৈ যাব সো আপোনালোকৰ বয়সটো ইমান লাগিব ইমান পোষ্ট থাকিব ঠিক আছে সো এই সকলোখিনি তথ্য লিখা থাকিব এটা মন কৰিব সো ফুল নোটিছ অফিচিয়েল নোটিছ ফুল নোটিছ আপলোড নকৰাকৈ কেতিয়া আমাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ নহয় যেহেতু তাতে আমাৰ বহুত গাইডলাইন আছে আৰু হেইটো আমাক ফাৰ্স্ট টাইম প্ৰভাইড কৰি দিব ওকে এটো ক্লিয়াৰ হৈ গল মানে এতিয়ালৈকে আমাৰ অফিচিয়েল নোটিছ মুকলি কৰি দিয়া নাই আৰু এতিয়ালৈকে আমাৰ লিংক এক্টিভ কৰি দিয়া নাই যে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব অকল আমাৰ টেন্টেটিভ ক্যালেন্ডাৰত লিখা আছে এটো বহুত দিন আগতে আপলোড কৰি দিয়া হৈছে তাতে লিখা আছে যে আমাৰ আজিৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব কিন্তু আজি ৰাতিৰ ভিতৰত মই ভাবো আজি ৰাতিৰ ভিতৰত 100% অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হ'ব যদি আমাৰ অনলাইন এপ্লাই আৰম্ভ হয় তথাপিও নোটিছ মুকলি কৰি দিয়া হ'ব আৰু যদি আমাৰ আজি অনলাইন এপ্লাই আৰম্ভ নহয় তথাপিও নোটিছ মুকলি কৰি দিয়া হ'ব ফুল নোটিছ আৰু স্পষ্টভাৱে লিখা থাকিব যে আমাৰ কালিৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব বা আৰু পিছু হ'ব পাৰে আৰু যদি আজিৰ ভিতৰতে আমাৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় তেনেহলে ফাইনালি নোটিছ মুকলি কৰি দিয়া হ'ব যে ইমান ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে ফাৰ্স্ট টাইম বা আপোনালোকৰ X2 ইমান লাগিব ঠিক আছে অল ডিটেইলছ নোটিছ ফুল নোটিছখন মুকলি কৰি দিয়া হ'ব আৰু আজি ৰাতিৰ ভিতৰত অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া কথাটো হৈ গলছো আমাৰ X2 যেহেতু আমাৰ একো অফিচিয়েল নোটিছ মুকলি কৰি দিয়া নাই সেইকাৰণে আমি ইয়াতে X2 ডাইৰেক্ট ক'ব নোৱাৰিম আমি এটা এনালাইটিক কৰিহে ক'ব পাৰিম কিন্তু আমাৰ যেটো হাতত সময় নাই আজিৰ ভিতৰত আমাৰ নোটিছ মুকলি কৰি দিয়া হ'ব সেই কাৰণে আজিৰ দিনটো আপোনালোকে অপেক্ষা কৰক ফাইনালি আমাৰ ফুল নোটিছ মুকলি কৰি দিয়া হ'ব আৰু আপোনালোকে ইমান চিন্তা নকৰিব যেহেতু আমাৰ এদিন বা দুদিন সময় দিয়া এপ্লাই কৰা হ'ব ঠিক আছে আমাৰ প্ৰায় 1 মান্থ প্লাস সময় দিয়া হয় যেহেতু আজি আমাৰ 27 আগষ্ট 2024 হয় আজিৰ পৰা আপোনালোকে 5 অক্টোবৰ 2024 লৈকে অনলাইন এপ্লাই কৰিব পাৰিব সেইকাৰণে ইমান পাগল নহব ওকে লগতে বন্ধু-বান্ধৱীসকল এইটো বুজি পালে আৰু লগতে আমাৰ যেতিয়া লিংক এক্টিভ কৰি দিয়া হয় বা যেতিয়া
আমাৰ ফুল নটিচ মুকলি কৰি দিয়া হয় মই অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম